কবিতাৰ শিৰোনাম তোমাৰ আমন্ত্ৰণক কৰিম ৰক্ষা। কবি ভাস্কৰ কুতুম, পাঠ ঋতুৰাজ। মাতিছা যদি যাবই লাগিব, দলিচাখন ৰঙা কিম্বা বগা ৰঙৰ নহওক কিয়। মই প্ৰেমৰ ভাষা নাজানো অভিমান কৰিব। মোৰ কথাবোৰ বৰ কঠোৰ, এৰা নহবনো কিয়। প্ৰেমৰ বয়স গৰকা সময়তে দেশৰ সৈনিক হৈ আহিলো। বুজি নাপাবা তুমি, আমাৰ প্ৰেমৰ ভাষাই কঠোৰ ভাষা। তোমাৰ আমন্ত্ৰণক কৰিম ৰক্ষা। পাৰি থবা তোমাৰ পচন্দৰ দলিচাখনি, আপত্তি নাই মোৰ, তুমি চিন্তা নকৰিবা মোৰ বাবে। যদিও ভাবিছা মই সৈনিক, নিবিচাৰো তোমাৰ পৰা বিলাতী আপ্যায়ন। নালাগে মোক মাছ মাংসৰ ভাত, খোৱাবা মাত্ৰ এটুপি পানী। কিন্তু বৰছিল বা মিল্টনৰ গ্লাছেৰে নহয়, মাটিৰ পাত্ৰতেই মৰমেৰে দিবা এটুপি পানী।